ভাত পিঠা বনাবলৈ ওলাইছোঁ বনাবলৈ ওলাইছোঁ আপোনালোকক ভাত পিঠা সকলোৱে বনাব জানেই চাগে ভাত পিঠা গাঁৱত এইটো প্ৰচলিত গাঁৱত মোৰ মাহঁতে আগতে বনাইছিলে আইতা মোৰ শাহু বুঢ়ীও বনাইছিলে এই ভাত পিঠাটো গাখীৰ গুড় ক্ৰীম লগত চেনি গুড়ৰ লগত মিহল কৰি খাব পাৰি পেটৰ অপকাৰ নকৰে সেয়েহে মই এই বন্ধৰ দিনত এই ভাত পিঠাটো আপোনালোকৰ লগত আগবঢ়ালোঁ এই ভাত পিঠা এতিয়া মই বনাম মই বনোৱাৰ পদ্ধতিখিনি আপোনালোকে ভিডিঅ'টো চাই থাকিব একেবাৰে লাষ্টলৈকে এয়া প্ৰথমতে মই পানীখিনি উতলিবলৈ দিছোঁ ইয়াত দুমগ পানী ঢালি দিছোঁ এইখিনি উতলিলে তাতে মই ভাত পিঠা বনাবৰ কাৰণে ৰেডি কৰিছোঁ পানীখিনি বকবককৈ যেতিয়া উতলিব তাত মই পিঠা মঠি পেলাই চালনীৰ সহায়ত আপোনালোকক ভাত পিঠাখিনি কেনেকৈ বনায় আৰ্হিটো আপোনালোকক দেখুৱাম এয়া ভাত পিঠা বনাবৰ কাৰণে মই তাত 2 কাপ পিঠাগুড়ি দিলোঁ যিকোনো চাউলৰ পিঠাগুড়ি হ'লে হ'ব 2 কাপ আধা পিঠাগুড়ি দিলোঁ পিঠাগুড়িত একো নালাগে ভাত পিঠাটোত মানে গাখীৰ ক্ৰীম আদি দি খাব লাগিব অকণমান নিমখ ঢালি দিলোঁ তাতে নিমখ ঢলাৰ পাছত অকণমান ঘি দিলোঁ ঘি দি অকণমান মোহাৰি দিলোঁ মুঠি দিলোঁ কৰি ইয়াত মই পানীৰে মাৰিম পানীৰে মানে জোখমতে ভাত পিঠাটো মানে উতলা পানীত দি দিলে ভাতৰ নিচিনা গুটি হয় কাৰণে ভাত পিঠা বুলি কোৱা হয় সেয়েহে ঘৰত খাবৰ কাৰণে মই বনাবলৈ লৈছোঁ আপোনালোকক দেখুৱাইছোঁ ইয়াত অকণমান পানী ঢালি দিছোঁ বেছি পিঠাগুড়িত কেঁচা পিঠাগুড়িত বেছি পানী নালাগে একেবাৰে জোখত হ'ব লাগিব সেইকাৰণে অকণমান চাই দিব লাগিব পানী বেছি পানী লেপলেপীয়া হ'লে বেয়া হ'ব একেবাৰে জোখমতে চাই পেলাই পানী ঢালিব লাগিব মই অকণকৈ পানী ঢালিছোঁ ইয়াত পিঠাত ইয়াত একো দিয়া নাই নিমখ আৰু ঘি এটা জোখত ৰাখিব লাগিব সেইটো কাৰণে অকণমান পানী ঢালিছোঁ আৰু অকণমান পানী লাগিব এয়া ভাত পিঠাৰ কাৰণে মই পিঠাখিনি মখা হৈ গৈছে জোখটো দেখাইছোঁ আপোনালোকক জোখটো ইমান ঢিলা কৰিব নালাগে সিমান টান কৰিব নালাগে ইমান হ'লে হ'ল এতিয়া মই কেৰাহীত পানী উতলিবলৈ দিছোঁ তাত চালনী দি পিঠাটো বনাবলৈ আপোনালোকক দেখাম এয়া পিঠাখিনি মই উতলা পানীত এনেকৈ চালনীখনৰ হতুৱাই এনেকৈ হেঁচি দিলে তললৈ পৰি যাব গুটিখিনি পৰিব এইখিনি মোহাৰি এনেকৈ চালনীখনৰ সৈতে এনেকৈ মোহাৰি দিলে তললৈ গুটিখিনি পৰিব এয়া মোৰ ভাত পিঠা হৈ গৈছে এতিয়া উতলাই হ'ল এতিয়া মই এখনত কাঢ়িম